হাঁহৰ মাংস আজি মোৰ ঘৰৰ পিছফালে বনাই আছে হাঁহৰ মাংস খৰিত এই দেখিছেনে দুটা চৌকা এটাত বনাইছে কিন্তু মই আগৰখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ মই গমেই নাপালোঁ ইহঁত ল'ৰাকেইটাই বনাইছে নালাগে তোৰ কথা কওঁতে ধুনীয়া আছে পিছত আমাৰ কাঢ়ি দিবি লাগে তেল বহুত হৈছে ইহঁত নহওঁতে ময়ো অকণমান লাৰি দি আছোঁ মোৰ পুৰা ল'ৰাটোৱে বনাই আছে খাবলৈ সোৱাদ হ'ব মই কেতিয়াও খাই পোৱা নাই আজিলৈকে তাৰ বিৰাট কলা হৈছে আনছো মই মোৰ আছে চব আছে দে দাংগে গৰম মছলা যিখিনি নাই নালাগে অলপ আছে অলপ অলপে জুই হওক দে বেছি নালাগে জ্বালা বহুত হ'ব হালধিটো দিবা হালধি আছে দে আজি মই ঘৰত বনোৱা নাই দেখি যাবা নাই তোক নুতুলং দে সকলোৰে মন কাঢ়িলা সকলোৰে মন বহিলা যদি ভাল লাগে তোমাৰ দাদা কৰি দিবা যদি ভাল লাগে মোৰে লগত মছলা সব দিলি না
সৰুতে খাইছিলোঁ যে ভাত খাওঁ। মনে পারবো না জ্বালা খাবা দেখ দেখিছেনে বন্ধু বান্ধৱীসকল, ইমান ধুনীয়া কালাৰ হৈছে মাংসৰ, দেখিবলৈ মানে বিৰাট পচন্দ হৈ গৈছে। মই বাৰু আজি অলপ টেষ্ট কৰি চাম, কেতিয়াও খাই পোৱা নাই। আজি যদি খাই ভাল লাগে বা একো মোৰ অপকাৰ নহয় তেতিয়াহ'লে মই আগলৈ আৰু খাম আৰু। আজি দেখিবলৈ বৰ ধুনীয়া হৈছে, গোন্ধটো যে ইমান ধুনীয়া ওলাইছে, ভাল লাগিছে। মোৰ খুৰাৰ ল'ৰাই বনাইছে, বঢ়িয়া বনাইছে। আৰু তাহো দুটাই খাব, তাতে মোকো অলপ দিছে, ময়ো খাম। আৰু এতিয়া ৰাখিছোঁ, গুড নাইট। কেৰাহীটো লৈ যাব লাগিব।